বন্ধুসকল ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল মনি'সছ ব্লগ। আজি আমি বিহুমা খানা খাম। খানাত কি খাওঁ দেখাওঁগে ব্লগ। এতিয়া আমি শাক পাচলি বজাৰ কৰিবলৈ দোকানলৈ আহিলোঁ। এয়া ধনিয়া আছে, এয়া বিলাহী আছে মাছত দিবলৈ, এয়া গাজৰ, এয়া আলুগুটি। এয়া এতিয়া বিতুদা দোকানলৈ আহিলোঁ। কমাৰ মাথাত আছে, আহিব বজাৰ কৰিবলৈ। এতিয়া আমি দোকানৰ পৰা পাই গ'লোহি আহি। এয়া কেৰাহী আছে, এয়া চুমবাই আলু কাটি আছে। এয়া এতিয়া ঢোল আনিছে বিহু উৰুৱাবলৈ। বিহু উৰুৱাব লাগিব। এয়া শিল্পী বাই মাছ ধুই আছে। এয়া পখনী বাই ভাত বনাই আছে, মাছ। এয়া এইফালে আছে মাংস। এতিয়া অলপ বিহু চাংগে, আহক দোস্ত। এতিয়া সৌৰভদাই চাইকেলত আগ চকাতে ষ্টেণ্ড কৰিব, চাহক দোস্ত। আপোনালোকে আকৌ ঘৰত নক'ব, দুখ পাব। দোস্ত মাংস দি খাওঁ লাগি গৈছে, খাব হৈ গ'ল। আহক আপোনালোক। এয়া এইফালে মাছ আছে, এয়া মাছ, এইফালে গাজৰ, নেমু টেঙা। এতিয়া আহক দোস্ত, খানাটো খাই লওঁ। এতিয়া চব খাবলৈ বহিলে। এয়া এইফালে আছে চুনচুনি, আটাইতকৈ সৰু নাচনী। এইফালে আছে সৌৰভদা। একেবাৰে চুকটা খাই আছো মই দোস্ত। এয়া আছে এইফালে অংকুৰ। এয়া সেই তাতো দুটামানে খাই আছে, জুমকে দেখাইছে ৰক। এইখন হ'ল আমাৰ LP স্কুল। এতিয়া আমাৰ এয়া ৰাজনীকেইজনী খাই আছে। এয়া পখনী বাই, এয়া নিয়ৰদা। খানা খাই হৈ গ'ল দোস্ত। এয়া এতিয়া বাকী থকা পইচাখিনি আমি এতিয়া ভাগ কৰিম। খানা খালো, বিহু মাৰিলো, উৰাইছো। বাই বাই, আজি বিহু পাৰিলো। আজি খানা খালো।
যাওঁগে আমাৰ সৰু সৰু ল'ৰা ছোৱালীয়ে মৰা বিহু আৰু এনেকুৱাই দস্তো আপোনালোকে চাই কেনেকুৱা পালে এটা কমেণ্ট কৰিব ভিডিঅ'টো ভাল পালে যদি ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব